হাই ফ্ৰেণ্ডছ, মই দেখুওৱা আমলখিখিনি আজি আচাৰ বনাম। এয়া আমলখিখিনি বইল কৰি শুকুৱাই সৰু সৰুকৈ ফালি ল'লোঁ। বনোৱা বাৰু দেৰিয়ে হৈ গ'ল। মই এতিয়া মছলাখিনি লৈ ল'লোঁ। এইফালে গোটা সৰিয়হ আৰু এইফালে গোটা জিৰা, গোটা ধনিয়া, এইফালে শুকান জলকীয়া 3টা আৰু ৰ'দত শুকুৱাই থোৱা কেঁচা জলকীয়া কেইটামান আৰু এইফালে অকণমান মছলা গুড়ি। এইখিনি এতিয়া মই ভাজি ল'ম। এয়া মছলাখিনি অকণমান ভাজি লৈছোঁ। ৰঙচুৱা একেবাৰে কৰিবলৈ নিদিওঁ বাৰু, অকণমান ভাজি ল'লে মিক্সিত মাৰি গুড়া কৰি ল'ম। মই এতিয়া মছলাখিনি গুড়ি কৰি ল'লোঁ। মই বাৰু মছলা কমকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বেছিকৈ ব্যৱহাৰ কৰিম ভাবিছে তেতিয়া এড কৰি ল'ব পাৰে। এয়া মিঠাতেলখিনি প্ৰথমে দি ল'ম কেৰাহীত। অকণমান সময় 2 মিনিট ভাজিম। বেছি নহয়, 2 মিনিট সময় ভাজিলে হ'ব। ইয়াতে অকণমান নিমখ এড কৰিম। আগতে দিছিলোঁ বাৰু, হ'লেও এতিয়া অকণমান দি দিছোঁ। মোৰ আমলখি আচাৰ ৰেডি হ'ল এতিয়া। এয়া মই ভিনেগাৰ এড কৰিছোঁ আমলখি আচাৰখিনি ভাল হৈ থাকিবৰ বাবে। বৰ বেছি নহয় বাৰু আমলখি আচাৰ, পৰিমাণটো যথেষ্ট কম, খাবলৈ কিন্তু খুব ভাল হৈছে। আজিলৈ বাই বাই।